Hey guys, স্বাগতম টু দীপু ব্লগছ এণ্ড কি খবৰ আপোনালোকৰ সকলোৰে খবৰ ভাল আৰু এতিয়া ইভিনিং হৈছে গুড ইভিনিং চাওক ক'ত আহিছোঁ মানে পথাৰৰ পিনে আহিছোঁ এইটো চাওক কি ধুনীয়া এটা ছানছেট মানে ভিউ চাওকচোন কি ধুনীয়া এটা পিনে চাওক কি ধুনীয়া ছানছেট এটা ভিউ আহিছিলোঁ টমটমৰ পৰা দেখিছে নহয় এইখিনিতে টমটম এখন ৰখাইছে আৰু আহিছিলোঁ মানে আপোনাৰ হাঁহকেইটা নিবলৈ আহি এইজনী চাওক আমাৰ মা আহিছে মানে হাঁহকেইটা খেদি নিবলৈ আহিছোঁ হাঁহকেইটা আছে এই তাত আছে ইয়াতে চৰি কৰি থাকে সেইকাৰণে নিবলৈ আহিছোঁ হাঁহকেইটা কলেজৰ পৰা আহিছোঁ কিয়নো ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ কিনো কৰিম ঘৰতে মানে কি মই দুদিনৰ মূৰে এদিনৰ মূৰে ভিডিঅ'বিলাক দি থাকোঁ কিন্তু ভাবিলোঁ ভিডিঅ' এটা বনাই আপোনালোকক দিওঁ আৰু কি ধুনীয়া এটা নাজাৰা দেখুৱালোঁ আপোনালোকক চাওক মানে মই সদায় আহোঁ বুলি ক'লেও বেয়া নহয় মই সদায় আহোঁ এয়া চাবলৈ কিন্তু আপোনালোকক নেদেখুৱাওঁ আৰু সদায় কিনি দেখুৱাম কিন্তু চাওকচোন কি ধুনীয়া এটা নাজাৰা কিন্তু সদায় দেখুৱাই থাকোঁ আপোনালোকক ভেলাঘৰ বনোৱাকৈ সদায় দেখুৱাই আছোঁ 3 দিনমান হ'ল আপোনালোকক 3টা ড্ৰেছ দিলোঁ আৰু 3 ড্ৰেছৰ ভেলাঘৰ দিলোঁ আৰু দিয়া নাইকিয়া আৰু এইপিনে বিজনেছৰ এটা ভিডিঅ' দিছিলোঁ সেই ভিডিঅ' এটাকে দিছিলোঁ কিন্তু এতিয়া বোলো নাই কিমাননো সদায় ভেলাকে দি থাকিব আহিলোঁ পথাৰৰ পিনে অলপমান ওলাই আৰু এইটো চাইডে চাব পাৰে এইপিনে মাছ ধৰি আছে তম্বু তৰিব আৰু আপোনালোক দেখিছে চাগে কিন্তু গাঁৱৰ ধুনীয়া এটা পৰিৱেশ আৰু এইপিনে আহিলোঁ অলপমান এনেই এটা ভিডিঅ' বনাইছোঁ আৰু আমাৰ এই পথাৰখনতকৈ মই বেষ্ট প্লেচ ক'তো নাপাওঁ তেনেকৈ ভিডিঅ' বনাবলৈ বেষ্ট প্লেচ ক'তো নাপাওঁ কাৰণ চাওক ইমান এটা কি ধুনীয়া পৰিৱেশ আছে চাওক আমাৰ ইয়াতে কি ধুনীয়া পৰিৱেশ চাওক এইপিনে যে বগলীটোৱে মাছ খাই আছে কি এটা মানে কি ধুনীয়া এটা পৰিৱেশৰ মাজত আছোঁ আৰু ইমান এটা ডাঙৰ মানে ধুনীয়া পৰিৱেশৰ মাজত থকাৰ পিছত যদি বেলেগত গৈ ভিডিঅ' বনাবলৈ কি দৰকাৰ সেইটো কাৰণে মই ইয়াতে বনাওঁ ভিডিঅ' সেইকাৰণে ইয়ালৈকে আহিছোঁ ভিডিঅ' বনাবলৈ এইপিনে চাওক কি ধুনীয়া এটা নাজাৰা মোৰ বেক চাইডে চাওক ছানছেট আৰু এইপিনে চাওক কি ধুনীয়া এটা মানে নাজাৰা আৰু 2024ত এতিয়া ভিডিঅ' দিলোঁ কেইটামান ভিডিঅ' দিলোঁ কেনেকুৱানো পাইছে ভিডিঅ'কেইটা চাই মোক কমেণ্ট এটা কৰি জনাই দিব ভিডিঅ'খিনি চাই ভাল পাইছে নে বেয়া পাইছে কমেণ্ট কৰিব আৰু অলপ ভাল কোৱালিটি দিবলৈ চেষ্টা কৰি আছোঁ মানে কি মোৰ এই কেমেৰাটোত আপোনাৰ ৱাইড এংগুল নাইকিয়া সেইটো কাৰণে অলপমান ভাল নালাগে চাগে আপোনালোকৰ ভিডিঅ'বিলাক চাই কিন্তু এনেকৈ ভিডিঅ'বিলাক চাই ভাল লাগে তেনেকৈ আপোনাক কমেণ্ট এটা কৰি পেলাই জনাই দিব লাহে লাহে ডুবিব হৈ গ'ল বেলি গৰুলা কীৰ্তিকে তাত ডুবি যাব বেলিটো পথাৰ কোনো গৰু চৰু এতিয়া নাইকিয়া চবেই গৰু লৈ গ'ল ঘৰলৈ চবেই গৰু লৈ গ'ল চাওক এটামান গৰু দেখিছে আপোনালোকে পথাৰত আছে তাত এটা চাওঁ মানুহজনে আনিবলৈ গৈছে গৰুটো নে গৰু চৰু নাইকিয়া আৰু সেইকাৰণে ময়ো আহিলোঁ অলপমান পথাৰলৈ কেনেকুৱা পাইছে ভিডিঅ'টো কমেণ্ট এটা কৰি দিয়ক ধুনীয়াকৈ আপোনালোকে আৰু ব'লক এতিয়া মই যাওঁ তম্বুখন যে তাত তৰি আছে কিনো মাছ ধৰিছে কি কথা আপোনালোকক দেখুৱাই আছোঁ চাই থাকক ভিডিঅ'টো কেতিয়াবা যে আপোনালোকৰ মন চনো বেয়া লাগি থাকে যদি মোৰ মানে মন চন কিবা এটা বেয়া ভাল লাগি নাথাকে সেইকাৰণে মই ওলাই কৰি আহোঁ এইটো চাইডে আৰু ইমান ধুনীয়াকৈ মন চন যদি বেয়া লাগি থাকে আপোনালোকৰ সেই নিজৰ পথাৰখনলৈ এপাক ওলাই যাবচোন কি ধুনীয়া লাগিব মনটো যদি আহে মানে কি ধুনীয়া এটা মনটো ফ্ৰেছ লাগি যায় কি ধুনীয়া পথাৰ চাওকচোন কি ধুনীয়া এটা মানে দৃশ্য আৰু এইবিলাক দৃশ্য দেখি থাকিলেনো কাৰ মনটো বেয়া লাগিব যদি মন চন বেয়া লাগি কৰি থাকে তেতিয়াহ'লে ইয়ালৈ জেগাবিলাকলৈ আহক এনেকুৱা জেগা ধেৰ আছে আমাৰ পথাৰখন বুলিয়ে কোৱা নাই বহুত আছে এনেকুৱা জেগা আপোনালোক আহক মনটো বৰ ধুনীয়া লাগি থাকিব ফ্ৰেছ পিছফালে যোনখন আছে এখন আছে টমটম আৰু এইখনটোতো আজিকালি ক'বই নালাগে গোটেই একদম গাঁৱে ভূঞে চহৰে নগৰে চবতে মানে এইখন থাকেই আগতে মানে আৰু আগতে এইখন আছিলে ক'ত আছিলে মানে কি যোনবিলাক টাউনীয়া জেগা গলি মানে আগতে আমি আগতে টাউনত দেখোঁ দেই আমাৰ যোনখন নগাঁও আছিল সেই নগাঁও টাউনতহে দেখোঁ কিন্তু গাইছ আজিকালি এইবিলাক টাউন বুলি কথা নাইকিয়া ৰাস্তাই ঘাটে মানে আমাৰ পিনে ওলাই গ'লে হ'ল এইখন দেখিমেই আৰু এনেকুৱাই এখন ধুনীয়া মানে বস্তু এখন দেখিমেই আৰু বহুতে এখন কিনিছে চাওক বহুতে মানে কিনিছে কৰিছে এখন আৰু বহুত মানে চলিছে আৰু এই বস্তুখন টমটমখন আৰু আপোনালোকৰ পিনে কি বুলি কয় কমেণ্ট এটা কৰি জনাই দিব চবৰে পিনে চববিলাকে আমি কওঁ টমটম কিছুমানে কয় টুক আৰু কিছুমান ঢেৰ কিবা কিবি নামেৰে মাতে নাম বুলি কয় আৰু কোনে কি নাম দি কয় আপোনালোকে কমেণ্ট এটা কৰি জনাই দিব আৰু চাওক এইখনেই হৈছে সেইখন মানে গলিয়ে নগৰে চহৰে চবতে যোৱা এইখনেই হৈছে চাওক টমটম আৰু গাইছ আপোনাক কমেণ্ট এটা কৰি জনাবচোন যেতিয়া বেলিটো উদয় হয় যোনটো বেলিটো উদয় হয় আৰু যেতিয়া মাৰ যায় কিয় বেলিটোৰ ৰংটো বাৰু ৰঙা হৈ যায় কমেণ্ট কৰি জনাবচোন কোনোবাই যে জানে কমেণ্ট এটা কৰি জনাবচোন কিয় মানে উদয় হওঁতে ৰঙা হৈ উদয় হয় আৰু যেতিয়া মাৰ যায় ৰঙা হৈ মাৰ যায় কিয় বাৰু কমেণ্ট এটা কৰি জনাবচোন চাওকচোন এইপিনে বেলিটো ৰঙা হৈ পেলাই মানে মাৰ গৈছে আৰু কোনোবাই যদি জানে আপোনালোকে কমেণ্ট এটা কৰি জনাই দিবচোন আৰু যেতিয়া 10ত আছিলোঁ তেতিয়া কিতাপত পঢ়িবলৈ পাইছিলোঁ কিন্তু এতিয়া পাহৰি থাকিলোঁ পঢ়াও বছৰ হয় এতিয়া ফাৰ্ষ্ট ইয়েৰ পালোঁগৈ এবছৰ হয় ক'ত আৰু মনতখন থাকিবগৈ আৰু কোনোবাই জানে আপোনালোকে কমেণ্ট এটা কৰি পেলাই জনাই দিবচোন কিয় তেনেকুৱা হয় এইপিনে চাওক গছৰ মাজত সোমাই গ'লে মানে পেলাই মাৰ যাব আৰু
চাওকচোন আপোনালোকে কমেণ্ট এটা কৰি কিন্তু জনাব দেই মই ইমান এটা ভালকৈ গম নাপাওঁ কোনোবাই যদিহে জানে আপোনালোকে কমেণ্ট এটা কৰি পেলাই জনাই দিব আৰু চাইকেলখন থৈছিলোঁ চাইকেলখন ইয়াতে থৈছিলোঁ মানে অকণমান এইখিনিৰ পৰা চাইকেলৰ আপোনালোকৰ ভিডিঅ' বনাই গৈ টমটমখনটো দেখাইছিলে টমটমতকৈও আগ পালোগৈ ভিডিঅ' বনাই গৈ তাৰ পালোগৈ চাইকেল যে এটা চাইড পাহৰিলোঁ চাইকেলখন বিচাৰি ফুৰিব লগা হৈছিল বলক যাওঁ এতিয়া ঘৰলৈ কিমানো আৰু এনেকৈ ঘূৰা পকাকৈ ভিডিঅ' বনাই থাকিব এনেও এনেকৈ নৰ্মেলো ভিডিঅ' বনাব লাগে সেইকাৰণে আহিলে এটা নৰ্মেলে ভিডিঅ' বনালোঁ কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাই দিব চকু আগত যি আহিছে কেমেৰাৰ আগত যি আহিছে তাকে আপোনালোকক দেখুৱালোঁ কেনেকুৱানো পালে নাজানো কমেণ্ট এটা কৰি জনাব যদিহে ভাল পালে আৰু যদিহে বেয়া পাইছে তেওঁ কমেণ্ট এটা কৰি জনাব কাৰণ চাওক ইপিনে টমটম ৰখি আছে টমটমখন দেখিলোঁ টমটম দেখুৱালোঁ বগলী এটা পৰি আছিল বগলীটো দেখুৱালোঁ আমি হাঁহ খেদিবলৈ আহিছোঁ সেয়া দেখুৱালোঁ আৰু কিনো দেখুৱাম আৰু কমেণ্ট এটা তেওঁ কৰি জনাব যদিহে বেয়া পাইছেও জনাব ভাল পাইছেও জনাব আৰু আজি এইটোৱে আছিল দিয়ক বাই বাই থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'